শিক্ষাৰ লগতে আপোনালোকে খেলাৰ স্পৰ্টছতো যথেষ্ট গুৰুত্ব দিছে এডুকেশ্যনৰ লগত কেনেকৈ আপোনালোকে এইটো কেনেকৈ আগবঢ়াই লৈ গৈছে ইয়াত মই এনেকা বুজি পাওঁ মানে মই যেটো আন্ডাৰস্ট্যান্ড কৰোঁ যে কুইকলি সোনকালে কিবা এটা কামত যদি আমি খুব সফল হ'ব পাৰোঁ ইটো স্পৰ্টছ কাৰণ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে যিখিনি ইভেন্টছবিলাক হয় কিছুমান পাৰ্টিকুলাৰ ইভেন্টছটো বাদ দি পেলাই মেক্সিমাম খেললে আমাৰ ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে আৰু ইহঁতে বহুত পটেনচিয়েল ইয়াৰ পৰা আৰ্চাৰী নেশ্যনেল প্লেয়াৰ আছে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে ইয়াৰ পৰা আপোনাৰ বক্সিং বড়ো ছোৱালী বহুত বক্সিঙত গৈছে ফুটবলতো আছে খালি ভলীবলত অলপ আমাৰ মানুহবিলাক অলপ শ্বৰ্ট হয় বাকী খেলবিলাকত বহুত খেলতে আমাৰ ল'ৰা ছোৱালী খেলে এতিয়া ইয়াৰ ভিতৰত সবচে বেছি পুৰণি খেলাটো হ'ল ফুটবল আৰু আমাৰ অঞ্চলৰ পৰা বিনোদ ব্ৰহ্মৰ পৰা আদি কৰি বহুত প্লেয়াৰবিলাকে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলিছে কিন্তু কথা হৈছে দীঘলীয়া এটা ইনষ্টেবিলিটি আছিলে ফোকাস কৰিব পৰা নাছিলে নিজৰ এফৰ্টত কোনবা যাই পেলাই নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈ গ'ল কোনবা ক্লাবত জইন কৰিলে কোনবা অসমৰ কোনবা এটা টিমত গ'ল তেনেকা গৈ পেলাই এজনে গৈ আছিলে আমি দেখিলোঁ যেতিয়া পিছ আহিল আমি এই কামটো হাতত ললোঁ যে ফুটবলটো আগবঢ়াই নিব লাগে অৰ্গেনাইজ ৱেত সেইকাৰণে প্ৰথমবাৰ আমি ISPL পাতিলোঁ 2022 ISPLটো আছিলে যে ইণ্টাৰ 6 চিডিল প্ৰিমিয়াৰ লীগ কাৰণ 6 চিডিলবিলাকে আই লিগো খেলিব নাপায় সন্তোষ ট্ৰফিও খেলিব নাপায় একো খেলিব নাপায় এই কাৰণে মই আলোচনা কৰি গোটেই নৰ্থ ইষ্টৰ 6 চিডিল সকলৰ লগত আলোচনা কৰি এটা ISPL পাতিলোঁ খুব ভাল হৈছে সেই ISPLটোৱে আমাৰ টাৰ্নিং পইণ্ট হ'ল যে ISPLত আমাৰ ভাৰতৰ যিটো ফুটবল ফেডাৰেশ্যন ইয়াৰ প্ৰেছিডেণ্ট কল্যাণ চুবে ডাঙৰীয়াক আমি মাতিলোঁ আৰু তেখেতে আহি ফাইনাল খেলখনত থাকি ইমান উৎসাহিত হ'ল ৰাইজক দেখা পাই পেলাই পাব্লিকৰ সাপোৰ্ট দেখা পায় খেলাৰ মানে যেটো মোমেন্টাম ইটো দেখি পাই পেলাই সব বস্তু দেখা পাই পেলাই তেখেতে ক'লে যে কোকৰাঝাৰটোৰ মানে ফুটবলত বহুত ফিউচাৰ আছে আপোনালোকে এই কামটো গুৰুত্ব দিয়ক তো লগে লগে আমি ষ্টেডিয়াম বনালোঁ ষ্টেডিয়াম 45 ডেইছত আমি মানে এটা ষ্টেডিয়াম বনালোঁ য'ত মানে 10ৰ পৰা 13,000 মানুহ বহিব পাৰে সাই ষ্টেডিয়ামটো য'ত একো নাছিলে সাই ষ্টেডিয়ামটো আমি বনাই দিলোঁ লগে লগে আমাক সন্তোষ ট্ৰফি দিলে আমি সন্তোষ ট্ৰফি পাতিলোঁ য'ত আগত মানে সন্তোষ ট্ৰফিৰ কথাটো বাদে দিয়ক যিকিনো খেলা খেলিলে টিম আমাৰ বাহিৰৰ পৰা আহিব বিচৰা নাছিলে বিকজ অফ ভায়োলেন্স কিন্তু আমি ইয়াত সন্তোষ ট্ৰফি পাতিলোঁ সন্তোষ ট্ৰফিৰ পিছত ওমেন লীগ আই লিগৰ ওমেন খেলা হৈ গ'ল আৰু লগে লগে যোৱা বছৰ কি কৰিলে আমাক ডুৰাণ্ড কাপত দি দিলে ইণ্ডিয়ান আৰ্মিৰ 132nd 132টাম ডুৰাণ্ড কাপ যোৱা বছৰত দিলে আৰু ডুৰাণ্ড কাপ খেলি থকা সময়ত আমাৰ ষ্টেডিয়ামত তাৰমানে লাষ্ট দুটা খেলা খেলিব নোৱাৰিলে বোকা হয় ইমান বৰষুণ দিয়ে ফুটবলৰ সিজনত আমাৰ দুখৰ কথা ৰক্ষা মন্ত্ৰী আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিল আহোঁতে হেলিকপ্টাৰত আহিল যাওঁতে গাড়ীত যাব লগা হ'ল বৰষুণৰ কাৰণে তো তাৰ পিছত আমি সিদ্ধান্ত ললোঁ যে এই ষ্টেডিয়ামখন ডেভেলপ কৰিব লাগিব লগে লগে আমি বহুত টেকনিক্যালি যিবিলাক লুধিয়ানা বেলেগত ভাল ফুটবল বনাই আছে মানে ফিল্ড তেখেতসকলক ষ্টেডিয়াম বনাই আছে যোগাযোগ কৰি আমাৰ ইয়াতো মানে আমি সেন বেস যেটো কয় সেন বেস এডভান্স ফিফা এপ্ৰুভড ফুটবল গ্ৰাউণ্ড যেটোত নেকি হাই টেক স্মাৰ্ট স্প্ৰিংকলাৰ লগাই যেটো নেকি আপুনি ৰিমোটেদি ইটো মানে স্প্ৰিংকলাৰটো অন অফ কৰিব পাৰে আৰু ইটো ফিফা এপ্ৰুভ ইতে আমাৰ ইয়াত ISPL খেলিব পাৰিব আই লিগ খেলিব পাৰিব আৰু এনি ইণ্টাৰনেশ্যনেল ইভেন্ট কোকৰাঝাৰত হ'ব পাৰিব খালি দুখৰ বিষয়টো এইটোৱে যে ষ্টেডিয়ামখনত মানে 25,000 30,000 মানুহ বহিব নোৱাৰে আমি 15,000 বহাব লাগিলে 16,000 অলপ শেয়াৰ দিব লগা হয় কুৰ্চি আদাৰৱাইজ ৰেডি ইয়াৰ লগে লগে কি কৰিলোঁ আমি আৰু দুটা ফুটবল একাডেমি আৰম্ভ কৰিলোঁ এতিয়া এই বছৰৰ পৰা ৰান হ'ব কোকৰাঝাৰত এটা ফুটবল একাডেমি আৰু আমাৰ উদালগুৰিত এটা ফুটবল একাডেমি সো দুটা ফুটবল একাডেমি আমি আৰম্ভ কৰিছোঁ আৰু আৰম্ভ হৈ গ'ল কাম আৰম্ভ হৈ গৈছে গ্ৰাউণ্ডত আৰু আমাৰ যিজন প্ৰেছিডেণ্ট নেশ্যনেল ফেডাৰেশ্যন অফ ফুটবলৰ তেখেতে ক'লে আমাক 3জন ইয়াত মানে কোচ হ'ব পৰা তেখেতে আমাক মানুহ পঠাই দিলে ট্ৰেইনিং দি পঠাই দিব যাতে ইয়াতে ভাল কোচ আমি পাব পাৰোঁ গতিকে আমাৰ টাৰ্গেট আছে অহা বছৰ আই লিগ খেলা আৰু ISPL কৰা খেলাৰ কাৰণে এটা টিম আমি ডেভেলপ কৰি আছোঁ কোকৰাঝাৰত আৰু এই টিমটো এইবাৰ ডুৰাণ্ড কাপ খেলিব আৰু ডুৰাণ্ড কাপো আমি আশা কৰিছোঁ এইবাৰ নাম দিছে নেকি
এইটো এতিয়ালৈকে মানে বড়োলেণ্ড ফুটবল এফচিয়ে হয় তো এই টিমটো মানে খেলি আছে এইটো ফুটবল গতিকে স্পৰ্টছত আমি আৰু বেলেগ বেলেগ ইভেণ্টবিলাকৰ কাৰণে ভলীবল একাডেমি ওদালগুৰিত আৰম্ভ হ'ব ছোৱালীৰ কাৰণে এটা একাডেমি আমি আৰম্ভ কৰিম চ' স্পৰ্টছটো পূৰা লাইন আপ কৰিছোঁ আমি যাতে য'ত আমাৰ পটেঞ্চিয়েল আছে ইয়াত আমি আগবাঢ়ি যাব পাৰোঁ এইটো হ'ল স্পৰ্টছত আৰু ইয়াৰ বাহিৰে আপুনি ফ্লেগশ্বিপ প্ৰগ্ৰামৰ কথা কৈ আছিলে এতিয়া আমি লাইভলিহুডটো বহুত ফ'কাছ কৰি আছোঁ এইকাৰণে ডাঙৰ এটা আমাৰ মিছন আছে পিক মিছন যিটো গাহৰিৰ এটা মিছন এইটো আমি ডেনমাৰ্কৰ লগত ইতিমধ্যে আমি টাই আপ কৰিলোঁ কাৰণ ৱৰ্ল্ডত চবচে বেষ্ট পিগেৰীটো হ'ল ডেনমাৰ্ক সেইটো এটা কাম আমি আৰম্ভ কৰিছোঁ আৰু এতিয়া সেইটো বায়'ছিকিউৰিটি ট্ৰেইনিং কিবা কিবি বহুত আগত গুচি গ'ল এইটো যিটো পিগাৰী মিছন লগে লগে আমি এটা লাইভলিহুডৰ ক্ষেত্ৰতে গোট মিছনটো আৰম্ভ কৰিলোঁ ছাগলী মাংসৰ বহুত অভাৱ আছে আমাৰ অঞ্চলটো গোটেই ছাগলীৰ কাৰণে ভাল চ' এতিয়া আমি ছাগলীটো মানে 25,000 ফাৰ্মাৰৰ কাৰণে টাৰ্গেট কৰি আছোঁ সেইটো মিছনো আমাৰ খুব ভালকৈ চলি আছে অলৰেডি আৰম্ভ হৈ গ'ল ট্ৰেইনিং চব ইয়াতে চলি আছে আৰু পিগেৰীৰ কাৰণে ট্ৰেইনিং ডেনমাৰ্কৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু লোকেল ট্ৰেইনিংটো আমাৰ যিজন মনোজ বসুমতাৰী আছিলে অসম এইটো গৌৰৱ এৱাৰ্ড পোৱা তেখেতৰ থ্ৰুৱেদি আমি ট্ৰেইনিংবিলাক কৰাইছিলোঁ আমাৰ ইয়াত বহুতখিনি মানুহে ট্ৰেইনিং পালে চ' পিগাৰী মিছনটো আমাৰ চলি আছে আৰু লগে লগে আমাৰ বডোফা লাইভলিহুড মিছনো এটা আছে য'ত নেকি আমাৰ প্ৰায় গোটেই মিলি পেলাই 35 ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ চলি আছে এতিয়া এগ্ৰিকালচাৰ চেৰিকালচাৰ হেণ্ডলুম চব লৈ পেলাই একদম ডেডিকেটেড প্ৰগ্ৰাম মই আপোনাক কপি দি দিম আৰু এইটো আমি এইকাৰণে কৰিলোঁ আগৰ চৰকাৰত প্লেনিঙৰ অভাৱ আছিল তেখেতসকলে কোনো প্লেনিং কৰা নাছিলে এক্সিকিউশ্যনটোতো কৰাই নাছিলে গতিকে আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা টকা যিবিলাক ফাণ্ড অলপ চলপ আহে ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমি অলপ চাই দিব লাগে ৰাজ্য চৰকাৰৰ বহুত প্লেনিং স্কিমছ ইয়াত আহে এইটো আমি অলপ চাই দিব লাগে কাউন্সিলত যিখিনি আহে সেইখিনি যদি প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰে আমাৰ অঞ্চলতো বহুত অলৰেডি যি কামবিলাক নেচাৰেলি বা ট্ৰেডিশ্যনেলি পাব্লিকে কৰি আছে অলপ ছাপৰ্ট দিলে হৈ যায় আৰু সেইখিনি কৰিবৰ কাৰণে যিখিনি আমাৰ প্লেনিং লাগে ট্ৰেইনিং লাগে সেইবিলাক পূৰা আমি ষ্ট্ৰীমলাইন কৰিছোঁ আৰু এই কাৰণে আমাৰ এতিয়া 3 বছৰ হ'ব জুন মাহত আমি 100 ফেল'ছ লৈছিলোঁ আমাৰ BTR 100 ডেভেলপমেণ্ট ফেল'ছ আছে অন ফেল'ছ দে আৰ নট গভৰ্ণমেণ্ট বাট ফেল'ছ কিছুমান ল'ৰা ছোৱালী আমাৰ লোকেলো আছে বাহিৰৰো আছে কিছুমানে কোনোবা ডাঙৰ NGOত কাম কৰা ভাৰত চৰকাৰৰ লগত কাম কৰি অহাও আছে তেখেতসকলক লৈ পেলাই আমাৰ গোটেই ডেভেলপমেণ্ট যিটো ইণ্ডেক্স এইটো মানে SDGৰ লগত মানে কেনেকৈ এলাইন কৰিব পাৰে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ লগত সেই মিলি পেলাই আমি কামটো আৰম্ভ কৰিছোঁ হেল্থৰ পৰা ডিচেবলৰ পৰা আৰু এই বছৰৰ বাজেটত 1% ফৰ উইমেনছ 1% ফৰ চিলড্ৰেন 1% হ'ল ডিফাৰেণ্টলি এবল আমি ইয়াৰমাৰ্ক কৰিছোঁ যাতে তেখেতসকলৰ কামবিলাকো আমি ভালকৈ কৰিব পাৰোঁ